তো হেল্ল' গাইজ, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে অলপ ওলাই যাওঁ বুলি ভাবিলোঁ। বহুত দিন ঘৰতে সোমাই আছিলোঁ, ক'তো ওলাই যোৱা নাছিলোঁ, কলেজ গৈছিলোঁ, আহিলোঁ। আজি অলপ এনেই ওলাই যাওঁ, লগৰ দুজনমানো আহিছে, তাহাঁতৰ লগত ওলাই যাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। একো তো সৌৱা লগৰকেইজন আহি গ'ল, তো ব'লক। তো এতিয়া কমলাবাৰী চাৰিআলি পাই গ'লোঁ। এতিয়া কমলাবাৰী চাৰিআলি তেল ডিপুতে ইয়াত তেল অলপ ভৰাই লওঁগৈ। তো ব'লক, তো ইয়াত তেল ভৰাই লৈছোঁ। তেল অলপ ভৰাই পিনি আকৌ আমি যাত্ৰা আৰম্ভ কৰিম, গড়মূৰ পিনেকৈ যাম। তাৰপিছতে এতিয়া ঘৰত যাম আৰু লগৰখিনি আছে। তাৰপিছতে এনেই ওলাই আহিলোঁ, বহুত দিন ওলাই অহা নাছিলোঁ। তো এইফালে চক ভিউ, কি মজা ভিউ, পানী বাঢ়ি আছে পূৰা। পানী অলপ শুকাইছে নেকি দেই, মানে এইফালে চক কি মজা। এইফালে ডেকা চাং আছে। তো মই আগৰ ভিডিঅ'ত দেখিছে ডেকা চাংখন, তো এইফালে মানে তলা মাৰি থোৱা আছে, তো ভিতৰত যাব পৰা নাযাব। এইফালে চক মজা। এতিয়া গৰমৰ ফাষ্ট ফুডতে কিবা এটা খাই ল'লোঁ, গৰমতে খাই পিনি এতিয়া ব'লক ঘৰত যাওঁ। তো ব'লক। তো এনেই অলপ ওলাই আহিলোঁ, তাৰপিছত আপোনালোকৰ কিছু পৰিৱেশ দেখাব চেষ্টা কৰিলোঁ। এনেই বহুত দিন ওলাই অহা নাছিলোঁ। তো তেলো টাটা বাই বাই। তো জয় অসম।